তো মেইনকে কাট ৰ'বা মই খুলি দিছোঁ কি হয় অখন প্লাষ্টিক হয় প্লাষ্টিক ষ্টিকাৰ টুলকেইটা টুল দিবলৈ সুবিধা হ'বৰ কাৰণে প্লাষ্টিক তো মেণ্ডেটৰী কৰিছে ইয়াত ভেহিকুল ক্লাছ 4 লিখা আছে পেটিএমৰ পৰা অৰ্ডাৰ দিয়া হৈছে বেলেগ বেংকৰ পৰাও পাৰে কাৰ জীপ ভান টাটা এচি মিনি এলচিভি মানে চি কমাৰ্চিয়েল ভেহিকুল আৰু আপোনালোক চাইছোঁ কি এইটো পেটিএমৰ পৰা আমি খুলিছোঁ খোলাৰ পিছত এনেকৈ আপুনি এইটো ফাৰ্ষ্ট দেখা যাব এইটো বেঙুনীয়া কালাৰ পাৰ্পল কালাৰ মানে কি এইটো কালাৰ কোড হয় বেলেগ বেলেগ গাড়ীৰ কাৰণে আপোনাৰ বেলেগ বেলেগ কমাৰ্চিয়েলৰ কাৰণে বেলেগ হ'ব এইটো মই দেখাই দিম বাৰু পিছত আৰু এইখিনি কেনেকৈ লগাব লাগে এটিএমৰ এইবোৰ লিখা আছে অ'কে এখন ফৰ্ম দিয়া আছে ফৰ্মখন এইবোৰ কৰিলেও হ'ল অলৰেডি বেলেগ বেংকত গ'লে এখন ফৰ্ম ফিল আপ কৰিব লাগিব পেটিএমত অলৰেডি এইখিনি ফিল আপ কৰা হৈছে কাৰণে এইটো নকৰিলেও হ'ল অ'কে এতিয়া এইখন ৰিয়েৰ ভিউ মিৰৰৰ আগত এইফালে লগালে হ'ল ঠাইখিনি পৰিষ্কাৰ কৰি ল'ব লাগিব পৰিষ্কাৰ কৰি অলপ শুকাব দিছোঁ চাইডত লগাব নোৱাৰি এইটো প্লাষ্টিক চাইডত এইফালে লগাব দিছোঁ অঁ মাজত অ'কে এইটো চাইডত লগালে ওলাই ইয়াৰ এইখিনি জেগা নেলাগে নহয় এই ভিউখনত সেইকাৰণে তাত লগাব এতিয়া এইটো এনেকৈ আছে এইটো আমাৰ ফালে থাকিব এই পাছপিনে এনেকৈ এটা আছে এইটো 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 বাহিৰ ফালে থাকিব এইফালে ষ্টিকাৰটো উঠে এতিয়াও শুকুৱাই নাই কাটি দিয়া নাই অ'কে এইফালে যিটো ষ্টিকাৰ আছে সেইটো আমাৰ ফালে থাকিব ষ্টিকাৰ লগাবলৈ যিখিনি কাগজ আছে আঠাটো সেইটো বাহিৰ ফালে অ'কে যিবিলাক